এয়া আজি মই অসমীয়া থলুৱা আহাৰ তৈয়াৰ কৰিছোঁ ভাতৰ লগত। এয়া লগত অমিতা দিয়া দালি, এয়া এতিয়া লগত দিছোঁ মই মিছা মাছ দি ঢেকীয়া শাকৰ ভাজি। এয়া লগতে দিছোঁ বেতগাজৰ আলুৰ পিটিকা। বেতগাজ বইল কৰি আলু বইল কৰি তাৰ পিটিকা তৈয়াৰ কৰিছিলোঁ। এয়া বেতগাজৰ কণী দি ভজা, কণী আৰু পিঁয়াজ দি ভাজিছোঁ।